প্ৰথমতে সকলোলৈ নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আহিলোঁ বজাৰত। দেখিছে এইখন হৈছে ঝাৰখণ্ডৰ গুমলাৰ সকলোতকৈ ডাঙৰ বজাৰ। এইখন সপ্তাহত দুদিন বহে, শনিবাৰ আৰু মঙলবাৰে। এখেতৰ আজি ৰাতিপুৱা ডিউটি নাছিল বাবে আমি আজি ৰাতিপুৱাই আহি গ'লোঁ। আৰু আপোনালোকে শুনিলে পিঁয়াজৰ কেজি হৈছে 30 টকা, আলুৰ কেজি 20 টকা, টমাটৰৰ কেজি হৈছে 60 টকা আৰু মাকৈ হৈছে 40 টকা। এনেকৈ অলপ বজাৰখন ঘূৰিলোঁ, সেইখন আহি লৈয়ে ল'লোঁ কাৰণ যিকেইটা দোকানতে গৈছোঁ তাতে এনেকৈ চেম ৰেটে লগাই দিছে আৰু ইয়াৰ পৰা এনেকৈ গোটেই বস্তুখিনি লৈ ল'লোঁ। এখেতে আছে ভিডিঅ' কৰি, মই ল'লোঁ বজাৰ কৰি, কাৰণ এখেতে যদি বজাৰ কৰিব যায় এনেকৈ বস্তু কিনিব যায় ভালতকৈ বেছি বেয়াখিনিহে আহিব, কাৰণ এখেতৰ এনেকৈ দেখি থকা কোনো ধৈৰ্য নাই। যি হাতত আহে তাকে উঠাই দিয়ে, লৈ দিয়ে আৰু মোকো এইকাৰণে কৈ আছে এনেকৈ সোনকালে কৰা। ইমান সোনকালেতো কৰা নাযায়। তামোলৰ দোকান, ইয়াত এনেকৈ সৰুকৈ বহিছে, তামোল খাই আছে। কিমান ভিৰ হৈছে, ৰাতিপুৱা 9 বজাৰ পৰা ইমান ভিৰ হয় ইয়াত বহুত জেগাৰ ঠাইৰ পৰা মানুহ আহে, সেইকাৰণে ইয়াত 9 বজাৰ পৰাই ইমান ভিৰ হয়। আৰু যেতিয়া আমি আহোঁ কেতিয়াবা 1-2 বজাত, তেতিয়া আৰু বহুত বেছি ভিৰ হয়, তেতিয়াতো সোমাবই নোৱাৰে। এতিয়াই দেখিছে ৰাতিপুৱাৰ সময়, তথাপি কিমান ভিৰ হৈছে, কিমান মানুহ। আজি আমাৰ এখেতৰ ৰাতিপুৱা ডিউটি নাছিল বাবে আমি আজি ৰাতিপুৱাই আহিলোঁ। এনেই আমি আহোঁ 2-3 বজাতে, তেতিয়া আৰু বহুত বেছি ভিৰ হয়। আজি ৰাতিপুৱা আহিলোঁ, চাইছোঁ আজিও আৰু বেছি ভিৰ। আজি আপোনালোকক সম্পূৰ্ণ বজাৰখন দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল। আমাৰ আইফলো হৈছে, চকু বৰ বিষাইছে, সেইকাৰণে এনেকৈ অলপ ভিডিঅ' বনালোঁ আৰু অলপখিনিয়ে দেখুৱালোঁ। আপোনালোকে বেয়া নাপাব দেই। আশা কৰোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। আৰু আমাৰ ধনু আইচক্ৰীম আৰু কেক খাম বুলি কৈছিল কাৰণে আহিলোঁ হোটেলত। আৰু এয়া শুনিছে আইচক্ৰীম খাবলৈ বৰ ব্যস্ত হৈ গৈছে। এখেতে মোক সুধিলে মাছ মাংস কিবা খাব নেকি বুলি, মই ক'লোঁ নাখাওক কাৰণ আইফলো। এয়া আমাৰ আহি গ'ল পনীৰ এগ। যদি আপোনালোক কোনোবা মোৰ চেনেলটোলৈ নতুন আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ধনুক এনেকৈ সদায় ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই।